নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। নতুন আন এটি ভিডিঅ'ৰ সৈতে মই মোৰ দ্য ফেক্ট চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকৰ আগৰ ভিডিঅ'বোৰ যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'টোত মই বহুত আচৰিত ফেক্ট শ্বেয়াৰ কৰিম আপোনালোকৰ মাজত, আশা কৰোঁ ভাল পাব। নাম্বাৰ 1, মোৰ বা আপোনালোকৰ সকলোৰে চকলেট প্ৰিয়। আপোনালোকে জানেনে চকলেটে ফিনাইলএথিলামাইন জাতীয় কেমিকেল এটা ৰিলিজ কৰে ব্ৰেইনত, যিটো আমি কাৰোবাৰ প্ৰেমত পৰিলে সেই একে কেমিকেল ৰিলিজ হয়। নাম্বাৰ 2, আমি জানো আপেল আমাৰ দেহৰ কাৰণে বহুত উপকাৰী, কিন্তু আপেলৰ ভিতৰত গুটিবোৰ যে থাকে, আমি যদি সেই গুটি একেলগে 200টা গুটি চোবাই গিলি খাই দিওঁ তেতিয়া আমি 1 মিনিটত মৰি যাম। কাৰণ কিয় জানে, আপেলৰ গুটিবোৰত চাইনাইড বোলা এটা কেমিকেল থাকে আৰু সেই কেমিকেলটো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মানুহবোৰক ছুইচাইডেল পিল হিচাপত খুৱাবলৈ ব্যৱহাৰ কৰিছিল। নাম্বাৰ 3, আমি চিপছ খাই বহুত ভাল পাওঁ। চিপছৰ জন্ম কেনেকৈ হ'ল জানে? চিপছৰ উৎপত্তি কৰিছিল জিঅৰ্জ ক্ৰামে। তেখেতৰ খং উঠিছিল যে এজন গ্ৰাহকে আলুটো বহুত পাতল আৰু বেছিকৈ ভাজি মচমচীয়া কৰিব কৈছিল। তেতিয়াৰে পৰা সেই মচমচীয়া আলুৰ ভাজিখিনি চিপছ হিচাপে পৰিচিত হ'ল। নাম্বাৰ 4, এলবাৰ্ট আইনষ্টাইনক 1952 চনত এটা অফাৰ কৰিছিলে যে তেওঁ ইজৰাইলৰ প্ৰেছিডেণ্ট হ'ব লাগে, কিন্তু সেই মহান ব্যক্তিগৰাকীয়ে মানা কৰি দিছিল কাৰণ তেখেতে নিজে ভাবিছিল যে সেই পদটোৰ কাৰণে তেখেত উপযুক্ত নহয়। নাম্বাৰ 5, আপোনালোকে দেখিছে মোবাইল ফোনবিলাক ফিল্মত ব্যৱহাৰ কৰা হয়, কিন্তু আপুনি জানি চক খাব যে এপলৰ ফোন ফিল্মত কেতিয়াও বেয়া মানুহে ব্যৱহাৰ কৰা দেখাব নোৱাৰে। যেনে ফিল্মৰ ভিলেইনে বেয়া কাম কৰা চিন দেখাবলৈ এপলৰ ফোন ব্যৱহাৰ কৰা দেখাব নোৱাৰে। এপল কোম্পানীটোৱে এপলৰ ফোন ফিল্মত বেয়া মানুহক ব্যৱহাৰ কৰিব নিদিয়ে, মানে বেয়া কামৰ কাৰণে ব্যৱহাৰ কৰিব নিদিয়ে। নাম্বাৰ 6, এটকীয়া দুটকীয়া যিয়ে নহওক কইনছ কেতিয়াও আপুনি নষ্ট নকৰিব, কাৰণ যদি তেনেকুৱা কৰা আপুনি ধৰা পৰে, ইণ্ডিয়ান কইন এক্ট 2011ৰ অধীনত আপোনাৰ 7 বছৰ জেল হ'ব পাৰে। নাম্বাৰ 7, এইটো পৃথিৱীৰ ভিতৰত দামী পানীৰ বটল। দাম শুনি চক খাব যে এই বটলটোৰ দাম 60,000 ইউৰো। যদি এইটোত 60,000 ইউৰো হয় তেনেহ'লে ভাৰতৰ মূল্য 53,23,800 টকা হ'ব। তো বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।